আৰু সুপাৰ আপলাইন আশাপাত্ৰ মেম আমাক আজি আপোনালোকক এই ওয়েবিনাৰলৈ নিমন্ত্ৰণ জনাইছো আৰু আপোনালোক আহিছে ভাল লাগিছে দেখি এতিয়া মই আমাৰ এই সুন্দৰ প্লেটফৰ্মখনৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো আৰু আপোনালোকে মন দি শুনিব এইটো এটা আমাৰ কোম্পানীটো হৈছে এটা আয়ুৰ্বেদিক প্ৰডাক্ট বেস কোম্পানী এই আয়ুৰ্বেদিক প্ৰডাক্ট বেস কোম্পানীত আমি সকলোৱে ইয়াৰে এগৰাকী ব্ৰেণ্ড পাৰ্টনাৰ হয় আৰু আমি সকলোৱে ইয়াতে আজি এই কোম্পানীটো ষ্টাৰ্ট হোৱা আজি এবছৰ হৈ গৈছে আৰু আমি ইয়াতে আমাৰ অসমত হৈছে 9 মাহ ধৰক 9 মাহ হৈছে সেই 9 মাহত আমি এতিয়ালৈকে 3000 মেম্বাৰ ইয়াতে জড়িত হৈ আছো এইখন এখন সুন্দৰ প্লেটফৰ্ম ইয়াতে আপোনালোকে যেটো আপোনালোক হয়তো সকলোৱে নিজৰ এটা ইচ্ছা লৈ মানে নিজৰ ইনকামৰ কাৰণে ইয়ালে আহিছে গতিকে আপোনালোকৰ উদ্দেশ্য সাধন হৈছে আপোনালোকে ইয়ালে আহি লৈ আপোনালোকে ইয়াতে আমি কি দৰে কাম কৰিছো এই সকলোখিনি আপোনালোকক মই দেখুৱাম আপোনালোকে চাব ভালদৰে বুজি ল'ব আৰু আমি সকলোৱে ইয়াতে নিজৰ ইনকামটো কৰাৰ উপৰিও আমি ইয়াতে আৰু বহুত কিবা কিবি শিকিবলৈ পাইছো আমি এগৰাকী হাউস ওয়াইফৰ পৰা এগৰাকী বিজনেস ওমেনলৈ আমি ৰূপান্তৰিত হৈছো আপোনালোকও পাৰিব আপোনালোকও আহিছে যি সকলে চাকৰি কৰি আছে ধৰক সেই সকল আহিছে নিজৰ এটা সাইড ইনকাম এটাৰ কাৰণে ইনকাম এটা বঢ়াবৰ কাৰণে তেনেকে হাউস ওয়াইফ সকল আহিছে নিজৰ আশা কিছুমান পূৰণ কৰিবৰ কাৰণে আৰু ষ্টুডেন্ট সকলে আহিছে তেওঁলোকও নিজৰ মানে সীমিত সময়ৰ ভিতৰত এটা ইনকাম কৰি লৈ নিজৰ আশা পূৰণ কৰাৰ লগতে ঘৰখনকো সকাহ দিব বিচাৰিছে আমাৰ হাউস ওয়াইফ সকলৰ হে একেটাই মনোভাৱ গতি এই সকলোখিনি কিন্তু আমাৰ এই কোম্পানীতে সম্ভৱ হয় কিয়নো আমাৰ কোম্পানীটোৰ উদ্দেশ্য হৈছে সকলোকে এম্পাৱাৰ কৰা মানে সকলোৰে ঘৰে ঘৰে এটা ইনকাম যাতে যায় সকলোৱে যাতে এটা ইনকাম কৰিব পাৰে জেনেদৰে হক ঘৰতে বহিয়ে হক বা জেনেকে হক ঘৰতে বহিয়ে কৰা এটা ইনকাম যাতে কৰিব পাৰে সেই ইনকামটোৰ কাৰণে এই আমাৰ কোম্পানীটো মানে অতি সুন্দৰভাৱে আমাৰ কোম্পানীয়ে এই প্লেটফৰ্মখন সজাইছে গতিকে মই আপোনালোকক এতিয়া আমাৰ কোম্পানীটোৰ বিষয়ে কওঁ আমাৰ কোম্পানীটোৰ নাম হৈছে DDREAM ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশন প্ৰাইভেট লিমিটেড ইয়াৰ হেড অফিস আছে হাৰিয়ানাৰ ফৰিদাবাদত আৰু ইয়াতে দুগৰাকী এমডি আছে আৰু আমাৰ অসমতো তেনেকে এগৰাকী আমাৰ সুপাৰ আপলাইন মেম আছে আশাপাত্ৰ তেখেতৰ আন্ডাৰতে আমাৰ অসমত এটো মানে কোম্পানীটো পৰিচালিত হৈ আছে এতিয়া মই আপোনালোকক আমি যেহেতু আয়ুৰ্বেদিক প্ৰডাক্ট বেস কোম্পানী হিচাপে আমি কিন্তু ইয়াতে কি কৰো আমি কেতিয়াও কোনো প্ৰডাক্ট নেবেছো কাৰণ আমাৰ বেছিবৰ প্ৰয়োজন নাই অন্য কোম্পানীৰ দৰে আমি প্ৰডাক্ট বেছিব নালাগে আৰু বাৰে বাৰে কিনিব নালাগে কিন্তু এই বাৰে বাৰে কিনা বেচা নকৰাকৈ আমি কিন্তু আমাৰ লিডাৰ সকলে বা আমিও গৈ আছো ধৰক হেতু পথলে আমাৰ লিডাৰ সকলে লাখ টকা ইনকাম কৰিছে সেই লাখ টকানো কেনেকৈ ইনকাম কৰিছে কি কৰিছে তেওঁলোকে এই সকলোখিনি আপোনালোকক এতিয়া মই দেখুৱাম আৰু মই আশা কৰিছো আপোনালোকো সফল হ'ব আপোনালোক আহিছে যেহেতু আপোনালোকৰ উদ্দেশ্য এটা সাধন হৈছে বাকিখিনিও আপোনালোকে নিজৰ আগ্ৰহ আৰু মনোবলেৰে আগুৱাই নিয়ক আপোনালোকো সফল হ'ব মই এতিয়া আপোনালোকক আমাৰ কোম্পানীৰ ধৰক যিখিনি কেনেকে কি কৰে কি দৰে গুটে আমাৰ মেম্বাৰ সকলে বা আমাৰ লিডাৰ সকলে কি দৰে ইনকাম কৰিছে বা তেওঁলোকে কেনেদৰে ইয়াৰ পৰা সুবিধা লাভ কৰিছে সেই গুটেখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই স্ক্ৰীন শেয়াৰ কৰিম আপোনালোকে এটা সুন্দৰ শান্ত পৰিবেশত থাকি চাব বা শুনিব বুজিবলৈ চেষ্টা কৰিব ইয়ালৈ আহিছে আপোনালোক সেই ভাল লাগিছে নতুন কথা এটা ধৰক জানিব বিচাৰিছে শিকিব বিচাৰিছে গতিকে মই দেখুৱাব বিচাৰিছো মই যিমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকেও চাই বুজি ল'ব স্ক্ৰীন শেয়াৰ হৈছে না জ্যোতি হৈছে মামনি সৰি দেই এইটো নেদেখাও প্ৰথমতে মই আমাৰ ইনকাম খিনি দেখুৱাই লওঁ আপোনালোকক ইনকামনো কেনেকে কৰিছো আমি এয়া চাও আপোনালোকে চাই যাব কেনেকে কোনে কিমান ইনকাম কৰি গৈছে এয়া চাও 3825 এগৰাকী আমাৰে পাৰ্টনাৰ হয় ইণ্ডিয়া টিমৰ হয় তেওঁ
বেন পাৰ্টনাৰ একে 24 এপ্ৰিলৰ তেওঁ ইনকাম আৰু তেওঁ ইয়াতে তেওঁ তাৰ মনোভাৱটো লিখিছে এইদৰে এগৰাকী চাওক আমাৰ ইয়াৰে আমাৰ অসমৰ এখেতটো হাউচ ৱাইফ তেখেতে মোবাইল ফোনটোৰে এই কামটো কৰিছে যিহেতু আমাৰ কামখিনি কৰিব লাগে মোবাইল ফোনটোৰে তেওঁ ইনকাম কৰিছে চাওক কি ধুনীয়াকে মোবাইল ফোনটোৰে কাম কৰি এটা আইডিত পাইছে 1275 এটাত পাইছে 1200 দুইটাতে পাইছে এটাত পাইছে 27 মাৰ্চ এটা 24 আগষ্ট চাওক আপোনালোকে কিমান ধুনীয়া এটা ইনকাম কৰিছে আৰু এই ফোনটো আমি ইমান দিনে কি কৰি আছিলো ইমান দিনে আমি মাত্ৰ ফেসবুক হোৱাটসএপ এইবিলাক চাই পেলাই আমি সময় কটাইছিলো কিন্তু এই ফোনটোৰ যে এনেকুৱা এটা সৎ ব্যৱহাৰ থাকে তাকে আপোনালোকে চাওক তেওঁলোকে নিজে নিজে কি দৰে ইনকাম কৰিছে অকল ঘৰতে বহি আমি ইনকাম কৰিব লাগে ফোনটোৰে কাম কৰিব লাগে আৰু ইনকাম কৰিব লাগে এয়া চাওক নিজে নিজৰ বিহুৰ কাপোৰ ফাৰ্ষ্ট তেওঁ কিনিছে সেইটো কিমান এটা আনন্দৰ কথা নিজৰ ইনকামেৰে যিগৰাকী এসময়ত হয়তো হাউচ ৱাইফ বুলিয়ে তেওঁৰ চিনাকিটো আছিল এতিয়া তেওঁ এগৰাকী বিজনেছ ওমেন এই সকলো নিজৰ ইনকামেৰে কিনিছে চাওক সৰু সৰু বস্তু হ'ব পাৰে সৰু সৰু কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে নিজৰ ইনকাম নিজে কৰা ইনকাম ঘৰতে বহি এয়া চাওক এনেকৈ আমি তিনিটা আইডিত ইনকাম কৰিব পাৰো এইটো হৈছে 4500 এটা আইডিত হৈছে 3000 আৰু এটা আইডিত হৈছে 2100 এনেকৈ একে দিনতে আমি তিনিটা আইডিত ইনকাম কৰিব পাৰো এয়া আপোনালোকে ইয়া দেখুৱাই গৈ আছো চাই যাওক আপোনালোকে মই কৈ নাথাকো দেখিছে নিশ্চয় একেটা তাৰিখতে তেওঁলোকে দুটা আইডিত কিদৰে ইনকাম কৰিছে দুটা নালাগে তিনিটা আইডিত ইনকাম কৰিছে এই গোটেইখিনি আপোনালোকক দেখুৱাই আছো চাওক এয়া 510 টকাৰ পৰা আৰম্ভ কৰিছে কিছু লোকে তাতকৈ বেছিকে পাইছে এইটো অকল নিজৰ আগ্ৰহ আৰু মানে আগ্ৰহ আৰু নিজৰ কৰ্মপটুতা মানে নিজে কিদৰে কাম কৰিছে হেতুৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত আপোনাৰ কোনো ওপৰলা নাই যে আপোনাৰ দৰমহা কাটিব বা আপোনাক কম পইচা দিব ইয়াত আপোনাৰ কামৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰে আপুনি কিদৰে কাম কৰিছে হেতুৰ ওপৰতে আপোনাৰ ইনকামটো নিৰ্ভৰ কৰে সকলো নিজৰ ওপৰত এয়া চাওক আমাৰ লিডাৰ আমাৰ সুপাৰ আপলাইন আশাপাত্ৰ মেম তেখেতৰ ইনকাম চাওক টোটাল ইনকাম হৈছে 3.5 লাখ মান্থলি ইনকাম হৈছে 30,000 to 35,000 উইকলি ইনকাম হৈছে 8,000 to 9,000 এনেকৈ এয়া তেওঁলোকে অশেষ কষ্টৰ ফলত তেওঁলোকে এইখিনি পাইছেগে এইখিনি অৱস্থালৈ আহিছেগে আৰু এয়া চাওক আমাৰ একেটা ডেটতে চাওক এনেকৈ 300 কৰি কিদৰে ইনকাম হৈছে এনেকৈ আপোনালোকৰ ইনকামবোৰ হ'ব এয়া দেখুৱাইছে তেওঁলোকে নিজৰ ইনকামৰ সদবোৰ তেওঁলোকে দেখুৱাইছে আৰু আপোনালোকে দেখিছে এইবিলাক যে বনাইছে ভিডিঅ' বিলাকে হওক বা এইবোৰ যে আমাৰ বনাইছে এইবোৰ সকলো কিন্তু এগৰাকী হাউচ ৱাইফে কৰিছে কেনেকৈ কৰিছে কাৰণ ইয়াতে এটা সুন্দৰ ট্ৰেইনিং পাইছে যিটো ট্ৰেইনিঙে তেওঁলোকৰ ক্ৰিয়েটিভিটিৰে এইখিনি কামখিনি কৰিব পাৰিছে এয়া চাওক নিজে বনাই পেলাই এনেকৈ সজাই পৰাই আপোনালোকৰ আগত দাঙি ধৰিছে তেখেত এগৰাকী বিউটিচিয়ান হয় তেখেতে নিজে ইয়াতে জইন হৈ পেলাই এনেকৈ এই হালদি চন্দন ইউজ কৰি তেওঁ কিমান সুফল লাভ কৰিছে তাকে দেখুৱাইছে এয়া আমাৰে প্ৰডাক্ট হয় আয়ুৰ্বেদিক প্ৰডাক্ট তেনেকৈ এই সকলো এয়া এইদৰে ইনকাম হৈছে আমাৰ এইবোৰ হৈছে ইনকাম এয়া এখেতে চাওক তিনিটা আইডিৰ তেওঁ ইনকাম কৰি পেলাই তেওঁ নিজৰ মানে মনোভাৱটো তেওঁ প্ৰকাশ কৰিছে যে কিদৰে এনেকৈ ইনকাম ঘৰতে বহি এনেকৈ ইনকাম কৰি এইখিনি কৰিব পাৰিছে চাওক তিনিটা আইডিৰ ইনকাম এটাত পাইছে 2040 টকা এটাত পাইছে 510 টকা আৰু এটাত পাইছে 510 টকা একেদিনাই এইখিনি ইনকাম কৰিছে এয়া সকলোৱে তেওঁলোকে নিজৰ মনোভাৱটো ব্যক্ত কৰিছে এয়া চাওক মুগাৰ মেখেলা এখন কিনিছে নিজৰ ইনকামে সেইটোৱে ভাল লগা কথা আৰু ইয়াতে অকল জেন্টছো আছে অকল লেডিজে নহয় জেন্টছো আছে তেখেতেও চাওক 10 দিনত কৰিছে 21,000 টকা ইনকাম এয়া অকল ইনকামেই নহয় এয়া গিফ্ট এয়া অকল মেমৰ গিফ্টটোকে দেখাইছো এয়া চাওক অকল ইনকামেই নহয় এনেকৈ গিফ্টটো পায় আপোনালোকে আৰু প্ৰত্যেক মানডে আমাৰ অফাৰ থাকে আৰু মাজে এইবিলাক উৎসৱে পাৰ্বণেতো এইবিলাক থাকিবই এই সকলোখিনি আপোনালোকে সুবিধা পাব আৰু এয়া চাওক এয়া আমাৰ ছাৰ হয় আৰু এইগৰাকীয়ে কি কৰিছে তেওঁৰ নিজৰ ইনকামেৰে এখন লৈছে চাওক কিমান ভাল লগা কথা যেতিয়া আমি ফোনটোৰে কাম কৰি এনেদৰে ইনকাম কৰিব পাৰো এয়া চাওক এইদৰে আমাৰ পেমেন্ট হৈ থাকে এনেকৈ মানুহে জইন কৰি থাকে এনেদৰে এয়া এইবিলাক আপোনালোক তাকে দেখাইছে এইবিলাক সৰু বস্তু কিন্তু নিজৰ ইনকাম নিজে কৰা ইনকামেৰে এইবিলাক লৈছে নিজৰ ল'ৰাক দিব পাৰিছে অকণমানি চাইকেল এখন তাকো নিজৰ ইনকামেৰে কিমান ভাল লাগে যিটোৰ কাৰণে হয়তো আমি নিজৰ মানে হাজবেণ্ডক হাত পাতিবলগীয়া হয় আমাৰ গৃহিণীসকলে
গতিকে সেইটো তেওঁ নিজে কৰিছে এয়া গিফ্ট পাইছে এনেদৰে এটো ৱাচিং মেচিন লৈছে আমাৰ এগৰাকী লেডিয়ে আমাৰ অসমীয়া তাৰপিছত এইদৰে এওঁলোকক সন্মানিত কৰে এইখিনিও আপোনালোকে পাব ইয়াতে যিদৰে জইন হ'ব যিদৰে আপোনালোকৰ কাম হ'ব সেই কামৰ ভিত্তিত আপোনালোকে এনেকে এটা সন্মানো পাব এয়া চাওক 10 লাখৰ ওপৰ হৈছে তেওঁলোকৰ ইনকাম ইয়াতে আমাৰ অসমৰ দুগৰাকী আছে এয়া হৈছে আমাৰ আশাপাত্ৰ মেম তেখেতে পাইছে টপ 20 এচিভাৰ হৈছে আৰু এয়া এগৰাকী লিডাৰ টপ 20 এচিভাৰ অঞ্চমি কছাৰী মেম এয়া এইদৰে সকলে ইনকাম বিলাক কৰি গৈ আছে ইয়াতে জয়েন হৈ পেলাই ইনকামৰ লগতে নিজৰ পৰিচয় এটা পাইছে যে এটা ধুনীয়া সুন্দৰ পৰিচয় এটা পাইছে যে মই অকল হাউস ওয়াইফে নহয় এয়া আমাৰ মেম টিপলক বুধৱানী এয়া এমডি মেম তেখেতে এনেকে তেওঁৰ ইনকাম কিমান হৈছে 7 মাহত 21,29,000 টকা নিজৰ ইনকাম কৰাৰ লগতে তেওঁলোকে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে এইগৰাকী হৈছে আমাৰ মেম এমডি মেম আৰু এই মাত্ৰ দেখুৱাই গলো যে তেওঁ হল আমাৰ এমডি স্যাৰ তেওঁ হল আমাৰ এমডি স্যাৰ আপোনালোকক দেখুৱাই দিলো মই এই মাত্ৰ এয়া এইজন হৈছে আমাৰ এমডি স্যাৰ সংকল্প ৰাৱত এই দুজনৰ অশেষ প্ৰচেষ্টাতে আমাৰ এই কোম্পানীটোৰ জন্ম হৈছে আৰু এতিয়া মই আপোনালোকক দেখাবলৈ গৈছো আমাৰ প্ল্যানটোৰ বিষয়ে আমাৰ প্ল্যানটো বুজাবলৈ গৈছো আপোনালোকক মই আমি কি দৰে কাম কৰিছো কি দৰে ইয়াত কামবিলাক হয় বা আপোনালোকে কি দৰে কৰিব লাগিব তাকে মই দেখুৱাবলৈ গৈছো আপোনালোকে চাব আপোনালোকে অপৰচুনিটি ওয়েবিনাৰলৈ মই ওয়েলকাম জনালোৱে ইতিমধ্যে আৰু আপোনালোকে নিশ্চয় ইয়ালে প্ৰথমবাৰলৈ আহিছে হে এটা মানে সুন্দৰ পৰিৱেশত থাকি আপোনালোকে গোটেই কথাখিনি বুজি লওক যে এটো কোনো টান কাম নহয় নিজৰ একমাত্ৰ নিজৰ ফোনটো যেহেতু আমাৰ সকলোৰে হাতত থাকে সেই ফোনটোৰ ডাটাখিনি আমি এনে ফেসবুক হোৱাটসএপ চাই খৰচ কৰাতকৈ এনেকে যদি এটা কাম কৰো ঘৰতে বহি খুব বেছি 2 ঘণ্টা 3 ঘণ্টা তাৰ পৰা আপোনালোকৰ কিমান উপকাৰ হয় এই মাত্ৰ মই দেখুৱালোৱে কোনে কেনেকে ইনকাম কৰিছে ইয়াতে তাৰোপৰি মানে নিজৰ এটা পৰিচয় পায় আপোনালোকে নিজৰ ক্ৰিয়েটিভিটিখিনি আপুনি ইউজ কৰিব পাৰে যিখিনি ক্ৰিয়েটিভিটি আমি হাউস ওয়াইফ সকলে কি কৰো আমি এসুগত পেলাই থলো ইমান দিনে নিজৰ ঘৰৰ দায়িত্বত থাকি আমি সকলো পাহৰি গলো যে আমি এনেকুৱা কৰিব পাৰিছিলো এনেকুৱা কৰিব নোৱাৰিছিলো বা এই সকলো কথা আমি পাহৰি গৈছিলো কিন্তু এতিয়া আমি ইয়াত যেতিয়াৰ পৰা জয়েন হৈছো তেতিয়াৰ পৰা আমি আমাৰ আকৌ পুৰণা আমাৰ যিখিনি ক্ৰিয়েটিভিটি আমাৰ কল্পনা যিখিনি আশা আকাংক্ষা সকলোখিনি আমি পূৰণ কৰিব পাৰি জাগ্ৰত হৈছে আৰু আমি পুনৰ পূৰণ কৰিব পাৰিছো এটা ইয়াত আপুনি কোনে জয়েন কৰিব তাৰ কোনো হেৰি নাই সকলোৱে জয়েন কৰিব পাৰিব হাউস ওয়াইফ ষ্টুডেন্ট জব পারসন ৰিটায়াৰ্ড পারসন তাৰপিছত বিজনেসমেন ওমেন সকলোৱে জয়েন কৰিব পাৰিব এটা সকলোৰে হবে এই অপৰচুনিটি আছে আৰু ইয়াতে আপোনাৰ কি লাগিব ড্ৰিমছ লাগিব ডেডিকেশন লাগিব কনসিস্টেন্সি লাগিব নেভাৰ গিভ আপ এটিটিউড লাগিব প্যাশন লাগিব ইনক্ৰিমেন্টাল ডিজায়াৰ লাগিব আপুনি আপোনাৰ মানে সম্পূৰ্ণ নিজৰ সমৰ্পণৰে মানে নিজে সম্পূৰ্ণ নিজ ইচ্ছাৰে আপুনি ইয়াতে এটা উৎসাহ আৰু দৃঢ়তাৰে আপুনি ইয়াতে কাম কৰিব লাগিব আৰু নিজৰ নেৰানেপেৰা চেষ্টাৰ ফলত আপুনি বহুত দূৰলৈ আগুৱাই যাব পাৰিব আপোনাৰ ইনকাম খুব সোনকালে আৰম্ভ হ'ব আৰু খুব সোনকালে আপুনি ইনকাম বঢ়াই নিব পাৰিব যেটো আপুনি এটা চাকৰিত কেতিয়াও কৰিব নোৱাৰে চাকৰিটো কৰিবলৈ যাওঁতে আপোনাৰ বহুত বছৰ লাগিব আপুনি প্ৰমোশন পাবলৈ আপোনাৰ দৰমহা বাঢ়িবলৈ কিন্তু ইয়াত সকলো আপোনাৰ নিজৰ ইচ্ছা নিজৰ হাতৰ মুঠিত কৰিব কিমানে তাৰ সুফলটো পাব অতি সোনকালে আৰু ইয়াতে আপোনাৰ কোনো বয়সৰ সীমা নাই সকলো বয়সৰ মানুহে এটা জয়েন কৰিব পাৰিব এডুকেশনৰ কোনো ডাঙৰ সাৰ্টিফিকেট নালাগে আপুনি খালি ফোনটোৰ বিষয়ে জানিলে হ'ল অকমান জানিলে হ'ল বাকিখিনি আপুনি ইয়াতে শিকিব পাৰিব সকলো শিকাই লোৱা হ'ব আৰু এক্সপেৰিয়েন্সৰ আপোনাৰ দৰকাৰ নাই আৰু স্কিলও নালাগে আপুনি বিশেষ কিবা এটা কামৰ বাবে সমৰ্থ হৈ পেলাই আপুনি আহিব নালাগে ইয়াতে আপোনাক সকলো শিকাই লোৱা হ'ব সেইমতে আপুনি কাম কৰিব পাৰিব আৰু কোনো বহুত সময়ও দিব নালাগে আপুনি নিজৰ সকলো কাম কৰি আজৰি সময়ত অকমান সময় ইয়াতে ব্যৱহাৰ কৰিলে হ'ল আৰু আপুনি কি ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে হেতু ইয়াতে কোনো জৰুৰী নহয় ধনীয়ে হওক বা দুখীয়াই হওক সকলোৱে কৰিব পাৰিব এতিয়া আমাৰ কোম্পানীৰ এটা সমীক্ষা মতে কি হৈছে আমি হাউস ওয়াইফ সকলে ধৰক বছৰটো 365 দিনৰ 65 দিন যদি আমি বাদ দি দিও সেই 300 দিনত আমি যদি 600 জয়েনিং কৰো 4 ঘন্টা 300 আমি ধৰক কামৰ পৰা আজৰি হৈছো 4 ঘন্টা পাইছো 4 ঘন্টাত আমি যদি 600 জয়েনিং কৰো আমাৰ ইনকাম কিমান হ'ব 7,20,000 টকা
তেনেকে ষ্টুডেন্ট এজনে তেওঁৰ পঢ়া শুনাৰ দায়িত্ব আছে পঢ়া শুনাটো মেইন পঢ়া শুনাটো কৰিবই লাগিব পঢ়া শুনা কৰি উঠি তেওঁ আজৰি সময়খিনি যদি ফোনটোত অবাবত সময় নষ্ট নকৰি ইয়াতে যদি কাম কৰে তেওঁ 6 ঘণ্টা সময় দিলে তেওঁ কি কৰিব তেওঁ 900 জইনিং দিব সেই 6 ঘণ্টা 900 জইনিং দিলে তেওঁৰ ইনকাম কিমান হ'ব 10,80,000 টকা 80,000 টকা চাওকচোন কিমান আচৰিত আছে তেনেকে জব পাৰ্সন ইজনে তেওঁটো চাকৰি এটা থাকিব সুন্দৰ চাকৰি এটা থাকিব তাৰ পিছতে কি হয় আজিকালি যুগটোত চলিবলৈ হলে আমাৰ এটা চাকৰি পইচাৰে আমাক নাতে গতিকে আমি আৰু এটা সাইড ইনকাম আমি বিচাৰিম তেওঁলোকে সেইটো কাৰণে আহে গতিকে ইয়াতে তেওঁলোকে যেতিয়া তেওঁলোকৰ চাকৰি সময়খিনি বাদ দি সেইখিনি হৈ যোৱাৰ পিছত 3 ঘণ্টা সময় যদি দিয়ে ইয়াতে 3 ঘণ্টা সময় তেওঁ 300 জইনিং দি তেওঁ কিমান ইনকাম কৰিব পাৰিব 3,60,000 টকা এটো কিন্তু কোনো সপোন নহয় এটো একদম সঁচা কথা ইয়াত যেতিয়া আপুনি জইন হ'ব আপুনি তেতিয়া বুজি পাব ইয়াৰ কথাখিনি তেনেকে ৰিটায়াৰ্ড পাৰ্সন অকল অৱসৰ ললে মানে তেওঁলোক বহি গল আৰু তেওঁলোক তাৰ পৰা তেওঁলোকক বেমাৰে আজাৰে আগুৰি ধৰিব তেওঁলোকক অসমৰ্থ বুলি বেলেগ ঘৰৰ মানুহে অকমান নেগলেক্ট কৰাৰ কৰিব কিন্তু তেওঁ সেই ভাৱটোৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ যদি আমাৰ ইয়াতে জইন হয় তেওঁ দিনটোৰ 8 ঘণ্টা সময় যদি তেওঁ একেদাৰে কাম কৰে 300 দিনত তেওঁ কি কৰিব পাৰিব 1200 জইনিং দি 14,40,000 টকা ইনকাম কৰিব পাৰিব তাও কিমান সুন্দৰ সেই কাৰণে why would people join you কিহৰ কাৰণে এটা আমাৰ জইন হ'ব এটা দেখুৱাই গলো ইমান ধুনীয়া এখন প্লেটফৰ্ম কেনেকে বনাইছে আপোনালোকে দেখিছে আমাৰ সেই দুজন এমডি স্যাৰ পি পলক বুধৱানী মেম আৰু সংকল্প ৰাৱত স্যাৰ তেওঁলোক দুজনৰ এই প্ৰচেষ্টাত এখন প্লেটফৰ্মৰ জন্ম হৈছে এখন মানে কোম্পানীটো ষ্টাৰ্ট হৈছে গতিকে এই কোম্পানীটোৰ কামখিনি আপোনালোক দেখুৱাই আহিছো কিদৰে কৰিছে গতিকে ইয়াত ইমানখিনি জনাৰ পিছত মানুহে কিয় জইন নহব চাও এখন বেষ্ট প্লেটফৰ্ম কৈয়ে গলো এটা হাইয়েষ্ট ইনকাম মানে আপোনাৰ ইনকাম কি আপুনি অলপ দিনৰ ভিতৰতে আপুনি ইনকাম বহুত ওপৰলৈ লৈ যাব পাৰিব একমাত্ৰ আপোনাৰ চেষ্টা খালি আপোনাৰ চেষ্টা লাগিব একাগ্ৰতা লাগিব কামটোৰ কাৰণে তাৰপিছত ফাষ্টেষ্ট গ্ৰয়িং টিম আপুনি এটা টিম গঠন কৰিব লাগিব সেই টিমটো খুব সোনকালে গঠন হ'ব কিয়নো ইয়াৰে যিটো সুফল লাভ কৰিব সেই লাভ কৰাৰ পিছত সেই টিমটো অতি সোনকালে গৈ থাকিব ডাঙৰ হৈ গৈ থাকিব আৰু এডুকেশ্যন সিস্টেম যিটো আমাৰ ইয়াতে এডুকেশ্যন সিস্টেম হয় যি ধৰণে আমাক ইয়াতে শিকায় সেইখিনি শিকাৰ পিছত আপুনি নিজকে এই ডিজিটেল পৃথিৱীখনৰ এজন উপযুক্ত নাগৰিক হিচাপে গঢ়ি ল'ব পাৰিব মানে প্ৰত্যেকটো ডিজিটেল কামৰ কাৰণে আপুনি পাৰফেক্ট হৈ যাব সেইখিনি মানে এডুকেশ্যন লোৱাৰ পিছত আৰু এনভাইৰনমেন্ট এটা সুন্দৰ এনভাইৰনমেন্ট পাব আপোনাৰ আমি এটা ফেমিলিৰ দৰে কাম কৰো এটা সুন্দৰ ফেমিলি নিজৰ বাই ভনী ভাইৰ দৰে আমি ইয়াতে কাম কৰি আছো ইজনে সিজনক হাতত ধৰি আগুৱাই নিছো সহায় কৰিছো গতিকে আপোনালোকেও ভাল পাব নিজৰ সুখ দুখৰ ভাগ বতৰাও আমি ইয়াতে কৰো আৰু আটাইতকৈ ভাল কথা নো প্ৰডাক্ট সেলিং নো টাৰ্গেট নো টাইম বাউণ্ডেশ্যন আপোনাৰ সময়ৰ কোনো মানে সীমা নাই যে ইমান সময় ভিতৰত ইমানখিনি আপুনি লক্ষ্য পূৰণ কৰিব লাগিব সেইটোৰ কোনো কথা নাই আৰু কোনো প্ৰডাক্ট সেল কৰিব নালাগে সেইকাৰণে এখন সুন্দৰ প্লেটফৰ্ম আপুনি ইয়াতে কেনেকে এন্ট্ৰি কৰিব ইয়াতে 4টা এন্ট্ৰি আছে দেখিছে ব্ৰঞ্জ এন্ট্ৰি গোল্ড এন্ট্ৰি প্লেটিনাম আৰু ডায়মণ্ড এটা ব্ৰঞ্জত কি হ'ব লাগে আপোনাৰ 300 পিভি হ'ব লাগে 300 পিভি হ'বৰ কাৰণে কি কৰিব লাগিব পিভি মানে টকাটো আপোনাৰ এমাউন্ট হ'ব 1100 টকা আৰু ইয়াতে খালি 100 টকা এটা শিপিং চাৰ্জ লাগে দেই এই 1100 টকাৰ লগত 100 টকা হলে 1200 টকা হ'ব তেনেকে প্ৰত্যেকতে 100 টকা শিপিং চাৰ্জ লাগিব আপুনি সেই এমাউন্টটো দি পেলাই আপুনি কিমান ইনকাম কৰিব পাৰিব ব্ৰঞ্জ এন্ট্ৰিত 1500 টকা ডেইলি 1500 টকা আকৌ তেনেকে গোল্ড এন্ট্ৰিত আপুনি কি কৰিব 2200 টকা দি পেলাই আপুনি 3000 টকা ডেইলি ইনকাম কৰিব পাৰিব ইয়াতে পিভি হ'ব 600 প্লেটিনামত 900 পিভি আপুনি এমাউন্ট দিব লাগিব 3300 আৰু আপুনি 4500 ডেইলি ইনকাম কৰিব পাৰিব তাৰপিছত ডায়মণ্ডটো আটাইতকৈ বেষ্ট এন্ট্ৰি হয় সেইটো 1200 পিভিৰ হয় সেইটোত আপুনি এমাউন্ট দিব লাগিব 4400 আৰু আপুনি ইনকাম কৰিব 6000 টকা ডেইলি গতিকে ভাবক এবাৰ আপুনি আহিছে এখন সুন্দৰ প্লেটফৰ্মলৈ গতিকে কথাখিনি শুনি লৈ আপুনি ভাবি লৈ যিমান পাৰি সোনকালে মোৰ মতেৰে আপোনালোকে ইয়াতে জইন হওক কোনো ডাঙৰ কথা নহয় কোনো লছ নাই আৰু আপোনালোকে খালি ইনকাম কৰক আৰু আগবাঢ়ি যাওক বহুত দূৰলৈ এয়া হৈছে চাওক ডায়মণ্ড এন্ট্ৰি এতিয়া চাওক ইয়াৰে ধৰি লওক আপুনি ওপৰৰ জন আপুনি এন্ট্ৰি কৰিলে 4400 টকা দি এন্ট্ৰি কৰিলে আপোনাৰ 1200 পিভি হ'ল এতিয়া আপুনি এন্ট্ৰি কৰাৰ পিছত আপোনাৰ কি হ'ব আপোনাক 15 দিন মান আপুনি ট্ৰেইনিং ল'ব লাগিব আমাৰ জুম এপটো আমাৰ আটাইতকৈ প্ৰয়োজনীয় গতিকে জুম এপতে আপুনি সকলোখিনি পাব জুম এপত আপুনি ট্ৰেইনিং পাব অসমীয়াই হওক হিন্দীয়ে হওক সকলো ধৰণৰ ট্ৰেইনিংখিনি পোৱাৰ পিছত আপুনি নিজে গম পাব প্লেটফৰ্মখন কেনেকুৱা তাৰ পৰা আপুনি কি শিকিলে আপোনাৰ ভাল লাগিলে আপুনি কি কৰিব আৰু কেইজন মানক আপুনি ক'ব কথাটো ক'লে তেওঁলোকেও আহিব বুজিব তেওঁলোকৰ তাৰে দুজনক ধৰক আপুনি বিজনেছ পাৰ্টনাৰ হিচাপে লৈ লোৱাৰ লগে লগে তেওঁলোকো এন্ট্ৰি হ'ল 4400 টকা দুইজনে
1200 পিবি 1200 পিবি লগে লগে আপোনাৰ কি হ'ব তেওঁলোকে 1200 পিবি দি পেলাই দুইজনে যেতিয়া জয়েন হ'ব আপোনাৰ ইনকাম আহিব 2400 টকা তাৰ পিছত সেই 2400 টকা আপোনাৰ ইনকাম আহিলে তাৰ পিছত তেওঁলোকে কি কৰিব তেওঁলোকৰ যেহেতু আপুনি যেনেকে কৰিলে তেওঁলোকৰ গুটেইখিনি তেওঁলোকৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ তলত দুজন বিজনেস পাৰ্টনাৰ আনিব কিয়নো তেওঁলোক দুজন যেতিয়া বিজনেস পাৰ্টনাৰ আনিব তেতিয়া এটা টিম গঠন হ'ব আৰু টিমটো যিমানে ডাঙৰ হৈ গৈ থাকিব সিমানে আপোনাৰ ইনকাম ভাল হ'ব সেই কাৰণে টিম এটা গঠন কৰিবলৈ আমি মানুহ আমাক লাগে এতিকে তেওঁলোকে কি কৰিব দুজন পাৰ্টনাৰ আনিব দুজন পাৰ্টনাৰ অনাৰ লগে লগে তেওঁলোকৰ ইনকাম হ'ব দুইজনৰ 1200 টকা আৰু আপোনাৰ হ'বগে 2400 টকা হেতু দেখুৱালো তাৰ পিছত এই দুজনে যেতিয়া তেওঁলোকৰ তলত তেনেকে দুজনকে 8জন আনিলে 8জন অনাৰ ফলত আপোনাৰ ইনকাম চাওক কিমান হ'লগে 4800 টকা আপুনি কিন্তু এই তলৰ কিজনক আপুনি অনা নাই আপুনি আনিছে মাত্ৰ এই দুজন সেই দুজনে অনাৰ পিছত সেই দুজনে কাম কৰি আপুনি কোনো কাম কৰা নাই সেই দুজনে কাম কৰিছে তেওঁলোকৰ দুজনে কাম কৰি তলৰ দুজনে কাম কৰিছে তেনেকে কাম কৰিছে কিন্তু আপুনি বহি আছে বহি থাকি আপুনি ইনকাম পাইছে 4800 টকা কিমান এটা সুন্দৰ প্ল্যান চাওক সেই কাৰণে কৈছো এটো সুন্দৰ প্ল্যান কিন্তু ইয়াতে কেইটামান নেসেসাৰী পইণ্ট আছে সেইকেইটা হৈছে আমি আমাৰ উইকলি ইনকাম হয় ধৰক এতিয়া ধৰক 1200 টকা আমাৰ উইকলি ইনকাম কিন্তু সেই ইনকামটোৰ আমি আমাৰ যাব কিহত ট্যাক্সত কটা যাব যেহেতু গভৰ্নমেন্ট সাৰ্টিফাইড কোম্পানী হয় 5% আপোনাৰ TDS ত যাব 5% যাব ৰিপাৰ্চেস ৱালেটত কিন্তু এই দুইটা ৰিটাৰ্নেবল হ'ব আপুনি ঘূৰাই পাব পিছত মাহৰ শেষত ৰিপাৰ্চেস ৱালেটটো পাব তাৰপিছত তেনেকে 5% যাব এডমিন চাৰ্জত এইটো কিন্তু নন ৰিটাৰ্নেবল সেইখিনি কাটি পেলাই আপোনাৰ একাউণ্টলৈ যাব 1020 টকা প্ৰথম ইনকাম যাব 1020 টকা এই 1200 টকা মানে কি 4400 টকা এন্ট্ৰিটো ডায়মণ্ড এন্ট্ৰিটো আৰু আপুনি আপোনাৰ তলত দুজন স্পন্সৰ দিব লাগিব কলুৱে মই দুজন দিয়াৰ লগে লগে আপোনাৰ এটা টিম গঠন হৈ গৈ থাকিব তাৰপিছত আপোনাৰ 500 মিনিমাম হ'ব লাগিব একাউণ্টলৈ যাবলৈ তাৰপিছত কি হ'ব মানডে ক্লোজিং হ'ব আৰু টিউজডে আমাৰ পে আউট হয় প্ৰত্যেক টিউজডে আমাৰ পে আউট হয় আৰু নেটৱৰ্কৰ কোনোবা আছে যদি তেখেতসকলক জনাও যে আপোনাৰ যদি তলত আপোনাৰ এফালে যদি 10000 এফালে 5000 থাকে সেই 5000 মেচিং হৈ পেলাই আপোনাৰ হাতত 5000 থাকিব আৰু বাকি 5000 কতো হেৰাই নাযায় আপোনাৰ নেক্সট উইকলে কেৰি ফৰৱাৰ্ড হ'ব আৰু এই আমাৰ হৈছে ডেইলি ইনকাম চাওক তিনটা আইডি এনেকে 300 কে 3000 কে এয়া আমাৰ ডেইলি ইনকাম এটো তাৰপিছত এয়া হৈছে উইকলি পে আউট হয় সেই ডেইলি ইনকামৰ পিছত এনেকে উইকলি পে আউট হ'ব 38,400 41,400 কিন্তু এইখিনি আপোনাৰ কোনো যাদু নহয় আপুনি কাম কৰিব লাগিব আপুনি আগ্ৰহেৰে কাম কৰিব লাগিব কামটোক নিজৰ বুলি ভাবি আপুনি কাম কৰিব লাগিব এই সকলোখিনি সম্ভৱ হ'ব আপোনাৰ ক্ষেত্ৰত আৰু এয়া হৈছে আমাৰ লিগেল ডকুমেন্টছ আপুনি পিছত যাৰ জৰিয়তে আহিছে তেওঁৰ পৰা ভালদৰে চাব পাৰিব GST ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যি এটা গভৰ্নমেন্ট সাৰ্টিফাইড কোম্পানী যিখিনি লাগে পেন কাৰ্ড সাৰ্টিফিকেট অফ ইনকৰ্পোৰেচন আৰু সাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন এয়া হল আমাৰ লিগেল ডকুমেন্ট এটা আপোনালোকে এইখিনি বুজি পালে এতিয়া মই আপোনালোকক দেখুৱাবলৈ যাম যে আমি যিটো বস্তুৰ দ্বাৰা ইয়াতে আমি হেৰি কৰো সেইটো হৈছে আমাৰ প্ৰডাক্ট খিনি যোগেদি আমি ইয়াতে এন্ট্ৰি কৰো এতিয়া আপোনালোকক প্ৰডাক্ট খিনি দেখুৱাই দিম মই এয়া চাওক এইখিনি হল আমাৰ প্ৰডাক্ট এয়া হল সাবুন এইটো হল লোচন তাৰ পিছত এয়া আমাৰ এগৰাকী লিডাৰ আপোনালোকে পিছত লগ পাব তেওঁ তাৰপিছত এয়া হৈছে আমাৰ মানডে বাই 1 get 1 ফ্ৰী MRP থাকে আপোনালোকে সেইখিনি ল'ব পাৰিব এয়া হৈছে লিপষ্টিক দেখুৱালো আপোনালোকক এয়া হৈছে এইটো চাওক টি ফেস ওয়াশ অতি সুন্দৰ আমি সুন্দৰ বুলি একাৰণে কৈছো আমি গুটেইবোৰ বস্তু আমি ইউজ কৰিছো কিয়নো আমাক ইউজ কৰিবলৈ এইবিলাক দিয়া হয় প্ৰথম এন্ট্ৰিটোত আমি এয়া লৈ পেলাই ইয়াতে এন্ট্ৰি হওঁ গতিকে আমি এইখিনি ইউজ কৰো আমি বেচিবলৈ নাযাওঁ কতো এই দুটা ফেচিয়েল কিট দেখিছে এইটো এলোভেৰা আৰু এইটো হৈছে ফ্ৰুটস দুইটাই খুব সুন্দৰ প্ৰডাক্ট হয় কাৰণ ইয়াৰ এই প্ৰডাক্টৰ ওপৰতে আমাৰ 7খন সাৰ্টিফিকেট আছে ইয়াও দেখুৱাম মই এইটো হৈছে 7 তুলসী ডাবৰ কথা হয়তো আপোনালোকক নকলেও হ'ব এইটো হৈছে হালদি চন্দন ফেস ওয়াশ এই গুটেই বস্তুবোৰে সুন্দৰ বস্তু হয় আমি ইউজ কৰিছো এই আপোনালোকক কে কৰিছো এয়া হৈছে এইটো এটা হৈছে weight loss আজিকালি জানে সকলো মানুহ কি দৰে শকত হৈ গৈ আছে এতে সেই শকতৰ যেহেতু কন্ট্ৰোল কৰিব নোৱাৰে গতিকে আপোনালোকে এই এনেকুৱা এটা লৈ পেলাই আপুনি নিজৰ মানে বডিটো মানে শকতটো কন্ট্ৰোল কৰাৰ লগতে আপুনি এটা ইনকামৰ সোৰ্স পাই গ'ল এয়া কি আছে এইটো হৈছে ডায়াবেটিস এইটো হৈছে ডায়াবেটিস থকা সকলৰ কাৰণে এটা আপুনি মই এইবিলাক কিন্তু মেডিসিন নহয় দে হেতু ভুল নুবুজিব এইবিলাক মেডিসিন নহয় ডাক্তৰৰ নোহোৱাকে মেডিসিন কোনেও দিব নোৱাৰে এইটো হৈছে সাপ্লিমেন্ট
আপুনি আপোনাৰ ডায়াবেটিছৰ মেডিচিনৰ লগত আপুনি যেতিয়া এটো ইউজ কৰিব আপোনাৰ ডায়াবেটিছ খুব সুন্দৰকৈ কন্ট্ৰোল হৈ থাকিব এটো হৈছে ওমেন কেয়াৰ আমাৰ ওমেনৰ কাৰণে এটো বিশেষকৈ ওমেনৰ কাৰণে বনাইছে যেটো ওমেনৰ যিবিলাক হৰমোনাল প্ৰবলেম হয় আৰু পিৰিয়ডছৰ প্ৰবলেম হয় সেইবিলাকৰ কাৰণে এটো আটাইতকৈ প্ৰয়োজনীয় হয় আপোনালোকে এটো লৈ এন্ট্ৰি কৰিব পাৰিব এই কিটক্স এটো লিভাৰ কিডনি গেছৰ কাৰণে এটো লৈ আপোনালোকে এন্ট্ৰি কৰিব পাৰিব আৰু এটো হৈছে ব্ল্যাক হেৰিৰে কৰক এটো চিবাকটন জুস এটো বেৰিৰে বনাইছে এটো খুব সুন্দৰ হয় আপোনালোকে জানে এটো মানে ইয়াতে ওমেগা 3 আছে আৰু সি ভিটামিন আছে গুটেইখিনি আপোনালোকে এটোৰ দ্বাৰা আপোনাৰ দুৰ্বল শৰীৰ সবল কৰিব পাৰিব আৰু খুব ভাল প্ৰডাক্ট হয় আৰু এটো হৈছে হেলথ মিক্স এটো হেলথ মিক্সটো হৈছে হাড়ৰ কাৰণে অতি প্ৰয়োজনীয় এটো হৈছে এন্টি এডিকশন এখন ঘৰ ধ্বংস হোৱাৰ মূলতে হৈছে এডিকশন যিকোনো এডিকশনেই হওক সিগাৰেট মদ যিয়েই হওক এই সকলোবোৰৰ পৰা কিন্তু আপোনালোকে আঁতৰাব পাৰিব এটো ইউজ কৰি এটো লৈও আপোনালোকে ইয়াতে এন্ট্ৰি হ'ব পাৰিব এইবিলাক সকলো দেখুৱাই গলো আপোনালোকক এয়া দেখিছে আমাৰ প্ৰডাক্টসমূহ আপোনালোকে নিজৰ ইচ্ছাত আপোনালোকে যিকোনো এটা লৈ পেলাই আপোনালোকে ইয়াতে এন্ট্ৰি কৰিব পাৰিব এয়া এই সকলোখিনি এয়া হ'ল আপোনালোক মই এইখন দেখাবৰ কাৰণে আছিলো এয়া হৈছে চাৰ্টিফিকেট চাওক আমাৰ প্ৰডাক্টৰ ওপৰত এইখন চাৰ্টিফিকেট যিখন আয়ুষ মন্ত্ৰালয়ৰ চাৰ্টিফিকেট সাধাৰণতে পতঞ্জলিৰ ওচৰতো নাই এইখন আমাৰ ওচৰত আছে এইখন চাৰ্টিফিকেট আমাৰ প্ৰডাক্টৰ ওপৰত গতিকে ইয়াৰ পিছত আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণেই নাই আপোনালোকে আমাৰ ইয়াতে প্ৰডাক্ট এটা লওক নহয় আপোনালোকে জয়েন হোৱাৰ লগে লগে আপোনালোকে প্ৰডাক্ট নিজৰ চইচ মতে আপোনালোকে প্ৰডাক্ট এটা লৈ পেলাই আপোনালোকে কামখিনি কৰক ইনকাম লওক আৰু নিজকে আগুৱাই নিয়ক এতিয়া আপোনালোকক মই আনমিউট কৰিম আপোনালোকৰ যি সুধিবলগীয়া আছে যি জানিবলগীয়া আছে সেইখিনি আপোনালোকে জানি ল'ব পাৰিব আমাৰ লিডাৰ সকল আছে মেম আছে আপোনালোকে জানি ল'ব পাৰিব হেল্ল' মেম কওক কি কৈছে আপুনি প্ৰডাক্টটো কি কৈছে